Guys, welcome back to our YouTube channel, Choudhury's vlog. আশা কৰো আপোনালোক সকলো ভালে আছে, মই ভালে আছো। আৰু বহুত দিনৰ পৰত ব্লগটো ষ্টাৰ্ট দিছো। তো আমাৰ বাবুৰ আজি বাৰ্থডে। yes, আজি 4 অক্টোবৰ, আজি বাৰ্থডে। তো তেখেত গৈছে অফিচ। তো মা আৰু মই ভাবিলো এটা সাৰপ্ৰাইজ দিও সৰুকে ঘৰতে, যেহেতু কোভিড সিচুৱেচন অলপমান মানে ভয় লাগে ন, বাহিৰত যাবলৈ দেউতাও অলপমান বিছনাত পৰি আছে, বিছনাত আছে। তো সেইটো কাৰণে ঘৰতে আমি সেলিব্ৰেট কৰো কৰি কেনে হেৰি কৰি আছো আৰু তো এয়া মাৰ মই মিলি এইবিলাক অলপমান ডেকৰেশ্যন প্ৰিপাৰেশ্যন চলি আছে। এতিয়া ষ্টাৰ্ট দিছোহে আৰু বাকী আছে বহুতখিনি, আপোনালোকে চাই যাব দিনটো আমি কি কি কৰো। ৰাতি দেখাম আৰু ৰাতি, কাৰণ ৰাতি আহি পাই 8টা বজাত, সেইটো কাৰণে ৰাতি দেখাম। তেতিয়া আমি ৰেডি কৰি লওঁ অলপ চলপ, আপোনালোকক পুৰা ফুল লুকটো অলপ দেৰিকে দি ৰাতিয়ে দি দিওঁ একেলগে আৰিনামৰ লগত নেকি। তো মই এতিয়া বজাৰ পাতি কৰি ঘৰ সোমাইছো এতিয়া। ও মা, চাবি পাত তলত দি দিয়ক হা। কিহৰ কি দিম? মই এতিয়া ৰেড ফ্লাৱাৰ্ছ লৈ আহিছো, তাৰপিছত মিঠাই আনিছো, দৈ আনিছো ৰাতিৰ কাৰণে। বহুত শ্বপিং কৰি ভাব লাগি গ'ল। তাৰপিছত এতিয়া আধা আধি ডেকৰেশ্যন বাকী আছে, সেইখিনি কৰি ল'ম, তাৰপিছত ৰেষ্ট ল'ম, তাৰপিছত খানা বনোৱা ষ্টাৰ্ট দি দিম। সেইবিলাক বাকী আছে ডেকৰেশ্যন, সেইবিলাক বাকী আছে। অলমষ্ট হৈ গ'ল। এইটো পাৰ্চ নতুনকৈ আনিছোঁ আৰু আনিছোঁ মোৰ অৱস্থা নোহোৱা হৈ গৈছে একদম, ইগনোৰ কৰিব ৰাইজ। তো এইটো ক'ত এইটো চাইডত এইটো চাইডে এনেকৈ আৰু বাকী আছে কিবা কিবি। তলৰ ৰুমত বাৰ্থডে চেলিব্ৰেট কৰিছোঁ, কাৰণ ওপৰত কৰিলেতো ডাইৰেক্ট ঘৰ সোমাই যাব, তেতিয়াতো দেখাই পাই যাব, একো মজা নাহিব। চ' সেইকাৰণে আধা আধি কমপ্লিট হ'ল আৰু বাকী আছে। দৈ আনিছো, মিঠাই আনিছো, এইফালে মা আহি গৈছে টোপনিৰ পৰা উঠি। গুড ইভিনিং গাইজ, মই টোপনিৰ পৰা উঠিলো অলপ আগতে, ফ্ৰেছ হলো, চাহ খালো, তাৰপিছত বাকী থকা ডেকৰেশ্যনখিনি কৰিলো। বেছি নকৰি চিম্পলকৈ ৰাখি থৈছো, ভাল লাগিব। আৰু আৰিনাম মানে বহুত জলদিয়ে আহি গ'ল, মানে 8টা বজাত আহি পায়। তো বাৰ্থডেৰ কাৰণে আগতে আহি গ'ল, এতিয়া আহি আছে। তো মই জল্দি কামবিলাক ফিনিছ কৰিব লগা হৈছে। এতিয়া পেহীহঁতৰ ঘৰত যাম আৰু লৈ আহিম কেক দুটা। কেক লৈ আহিছো আজি, আৰু এটা ডাঙৰ কেক আনিছো, আৰু কাপ কেক আছে, ডাঙৰ কেক এটা আছে। তো আমাৰ কেক আহি গ'ল ফাইনেলি। তো লাষ্ট কেকটোৱে বাকী আছিলে, সেইটো আহি পালে, এতিয়া আৰু টেনশ্যন নাই আৰু। আমাৰ বাবুৰ আজি বাৰ্থডে, বাবুৰ বাৰ্থডে আমি বাবু আহি পালে কাটিম। এতিয়া এইটো চাহ, এইটো আশা মাৰি দিয়া আছে। আৰু এতিয়া মই ভাবিলোঁ জল্দি খানাৰ প্ৰিপাৰেশ্যন কৰি লওঁ।
আৰু এয়া মোৰ ৰেডি হৈ গ'ল পনীৰ, এয়া বেঙেনা ভাজি, তৰকাৰী আৰু এয়া মটন বাকী আছে বনাবলৈ আৰু এইফালে চিকেন। অ'কে, আমি ইমানে টেলেণ্টেড মানুহ যে আমি বাৰ্থডে গোটেই প্ৰিপাৰেশ্যনখিনি কৰিলোঁ, কিন্তু বেলুন ফুলাব পাহৰি থাকিলোঁ। এতিয়া মা আৰু মই আকৌ তলত গৈ আছোঁ এতিয়া বেলুন ফুলাবলৈ। অলৰেডি মানুহ চানুহ আহি ৰেডি, 5 মিনিটত জল্দি যিমান পাৰোঁ বেলুনখিনি ফুলাওঁ। কাষতে এজন দাদা আছে, দাদাজনক কৈছোঁ অলপ হেল্প কৰি দিবলৈ, হৈ যাব আৰু। এতিয়া আমাৰ কম্পিটিশ্যনো শেষ হ'ল আৰু আমাৰ বেলুন ফুলাও শেষ হ'ল। এক গ'লে 2 স্কাৰ কৰি দিলোঁ। এতিয়া আমি যাওঁ লগ ৰুমত দি থৈ সেইখিনি বেলুনখিনি ধুনীয়াকৈ। হাজবেণ্ডৰ বাৰ্থডে বুলি অলপ সাজি কাচি লৈছোঁ আৰু মই এতিয়া তলতে আছোঁ। জিজু তাৰ ফ্ৰেণ্ডছ গোটেইবিলাক আহি পালে, ৰিমঝিম বা একেলগে তাক তলতে লৈ আহিব। খুব তাৰ ভাল লাগে গোটেইখিনি। খুব আই লাভ ইউ। গোটেইখিনি আপোনালোকৰ এবাৰ দেখাই দিছোঁ। Happy birthday to you. Happy birthday to you. Happy birthday. Happy birthday. Happy to you. बाबू मामा को गिफ्ट दो। ये लो, दो, दे दो, मामा को दे दो। थैंक यू बाबा। ग्रीन ग्रीन है, पिंक है ये। हाँ फैन लाइट। ग्रीन कौन सा है ग्रीन? ग्रीन दो, ये पिंक है। तुम लोग भी इस साइड आ जाओ। Come this side. वो ना वही लो। अरे इस साइड आ जाओ सब लोग। हो जाएगा। Happy birthday to
Happy birthday to you. Happy birthday to Arindam. Happy birthday to you. Oh, মই খাইছো। birthday boy কেনেকুৱা লাগিলে বঢ়িয়া লাগিছে ভাল লাগিছে সঁচা তো এতিয়া গিফ্টবিলাক খোলা আৰু জোতাটো জোতাই হ'ব জোতা নহয় চোৱা আকৌ চপ্পালটো পিছত দিবি ঠিক আছে এইটো চোৱা তোমাৰ যিটো বস্তু নাই অফিচত যাবলৈ হা কাপোৰ আৰু আছে পাৰ্চ দিছে মোক অ কাৰণ সেইটো পাৰ্চ বেয়া আছে মোৰ তথাপিও একো পাৰ্চ নাই সেইটো বেয়া হৈছে 1000 টকা সোমাই দিছো 500 এইটো মায়ে দিছে থ্যাংক ইউ মাম্মা 500 টকা সোমাব সোমাইছে মই এইবিলাক চব চাই পিনে আনিছো সৰু হৈছে মানে পকৰা ধুনীয়াকৈ বেছি ডাঙৰটো নহয় কমপ্লেইন চলি আছে ডাঙৰ হৈ যায় কমপ্লেইন চলি আছে কমপ্লেইন নহয় এইটো মানে ভাল লাগিছে এটা আমার টি-শার্ট আৰু অৰিজিতে দিছে মোক এটা বোটৰ এয়াৰপোৰ্ট ইয়াতে কায়দা আদৱানীৰ অটোগ্ৰাফো দিয়া আছে কায়দা থ্যাংক ইউ সরি অরিজিৎ থ্যাংক ইউ মেরা দোস্ত হে তু ঠিক আছে তুমি তো এটা পাবজি খেলা বন্ধ কৰিলা পাবজি এটা মানে এনেকা স্টাইল মানে সবে দি থাকে তুমি স্টাইল আছে অফিসত মানে অলপ লেভেল দিবা আৰু অফিসত এনেকা দিলে কালি এনেও মিটিং আছে মোৰ সেইটো লগাই থম আৰু মিটিং কৰি থাকিম অনলাইন ওকে সো ভিডিওটো ইয়াতে অলপমান সমাপ্ত কৰো তুমি কন্টিনিউ কৰিবা মই কন্টিনিউ খানা খানা বনাই আছে ন মেডামে আৰু তুমি কন্টিনিউ কৰি আছে আৰু এইটো ধুনীয়া সাপ্লাই এটা পাইছো দেই মই গাইছো তো গোন্ধতে ভাল লাগে জেসমিনৰ যোনটো গোন্ধ আছে না বিয়াৰ পিছত আমাৰ ফাৰ্ষ্ট বাৰ্থডে তোমাৰ বিয়াৰ পিছত ফাৰ্ষ্ট বাৰ্থডে সেইকাৰণে সুইচ মোৰ গালকেইটা একদম জিলিকি না নেক্সট টাইম পৰা নকৰো আৰু মইতো এবাৰে নকৰো বুলি ভাবিছিলো ৰাতি মই 12 বজাত উইচ কৰিলো হেপী মই পুৰা এক্সাইটেড হেপী বাৰ্থডে বাবু হা এনেকে কৈ দিলা মই আজি অফিসত গৈছো ন অফিসত গৈছে তুমি কি আজি ছুটি নলোৱা মই কিয় ল'ব লাগে দিনটোতো এনেই থাকিম আৰু কি অফিসতে অলপ কামখিনি কৰোঁ তাৰপিছত ইভিনিংটো এটা হ'বই আকৌ ছাৰপ্ৰাইজ কিবা নহয় গম পাওঁ ইমান অভাৰ কনফিডেন্ট আৰু মই বিয়াৰ আগতে বহুত ছাৰপ্ৰাইজ দি থৈছো না ঠিক আছে বাই আমাৰ কেকটো বনাই দিছে ইমান ধুনীয়া টেষ্টিকে পুৰা একদম কষ্ট কৰি বহুত দেখিবলৈও ধুনীয়া আছিলে আৰু বহুত টেষ্টি আৰু আজি বুলি নহয় আমাৰ কিবা ঘৰত অকেজন কিবা থাকিলে পেহীৰ পৰাই অৰ্ডাৰ কৰোঁ তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে পেহীৰ ফেচবুকৰ লিংকটো মই আপোনালোকক দি দিম তো আপোনালোকে চাব ইমান ধুনীয়া ধুনীয়া কেকবিলাক বনাই ন যদি আপোনালোকক লাগে প্লিজ পেহীক কণ্টেক্ট কৰিব তো পেহী কি ক'ব কি কওঁ এতিয়া তোমালোকে ভাত খাই ভাল পাইছে সেইকাৰণে মোৰ ভাল লাগিছে এনেকৈ আৰু লাহে লাহে আৰু আগবাঢ়ি যাম বুলি মানে ভাবিছোঁ আৰু চেষ্টা কৰি আছোঁ ভালতকৈ ভাল বনাব বহুত বহুত টেষ্ট মই জাষ্ট আজৰি হ'লোঁ কাম বন কৰি
ডিনাৰ হৈ গ'ল চব মাজতে ভিডিঅ' কৰা নহ'ল কাৰণ চব মানুহ আহি গৈছিলে তো অলপ বিজি হৈ গ'লোঁ তো ভাবিলোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আশা কৰোঁ আপোনালোক সকলো চাই ভাল পালে আৰু যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে বাই বাই গুড নাইট আৰু বাৰ্থডে বয় অলপমান বিজি আছে ফ্ৰেণ্ডৰ লগত সেইটো কাৰণে দেখুওৱা নহ'ল নেক্সট ব্লগত চিয়'ৰ দেখা হ'ব